বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বিজেপিৰ পৰা টকা খায়। পুনৰবাৰ কৈছো, শৃংখল চলিহাই বিজেপিৰ পৰা টকা খায়, বিজেপিৰ পৰা টকা লয়, বিজেপিয়ে যি কয় তাকে কৰে। বিজেপিৰ শ্ৰুতলিপিত চলি থাকে শৃংখল চলিহা। লাচিত বৰফুকনৰ নামত শৃংখল চলিহাই বেপাৰ কৰি আছে, ব্যৱসায় কৰি আছে। লাচিত বৰফুকনক ব্যৱহাৰ কৰি আছে শৃংখল চলিহাই। বিস্ফোৰক অভিযোগ উত্থাপন হৈছে বৰ্তমান সময়ত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে। খুদ লাচিত সেনাৰ ফালৰ পৰা বিস্ফোৰক অভিযোগ উত্থাপন কৰি কোৱা হৈছে যে হু ইজ শৃংখল চলিহা। শৃংখল চলিহা কোন হয়? শৃংখল চলিহা আহোমো নহয়, শৃংখল চলিহা আহোম নহয়, কাৰণ শৃংখলে চলিহা উপাধিয়ে লিখে, তেওঁ আহোম নহয়। শৃংখলে কেৱল মাত্ৰ লাচিত বৰফুকনক ব্যৱহাৰ কৰি বিজেপিৰ পৰা টকা খাই আছে, বিজেপিৰ পৰা টকা লুটি আছে আৰু বিজেপিৰ শ্ৰুতলিপি মতে কাম কৰি আছে। এনেধৰণে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে বৰ্তমান সময়ত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে লাচিত সেনাই। ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আহিছো, বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ। হু ইজ শৃংখল চলিহা? শৃংখল চলিহা কোন হয়? শৃংখল চলিহাৰ বিৰুদ্ধে কেইবাটাও মহাবিস্ফোৰণ। শৃংখল চলিহা আহোম নহয়, আহোম নহয় শৃংখল চলিহা। ইনে চিঞৰি থাকিলে নহব শৃংখলে। শৃংখল চলিহা, শৃংখলে কেৱল মাত্ৰ চলিহা উপাধি লিখে, শৃংখলে চলিহা উপাধি লিখে। বিজেপিৰ এজেণ্ট হৈছে শৃংখল চলিহা। শৃংখল চলিহাই বিজেপিৰ শ্ৰুতলিপি মতে কাম কৰি আছে, বিজেপিৰ পৰা টকা খায় শৃংখল চলিহাই। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বিজেপিৰ পৰা টকা খায়, বিজেপিৰ শ্ৰুতলিপি মতে কাম কৰে। আহোমৰ নামত কলংক হৈছে শৃংখল চলিহা। লাচিত বৰফুকনৰ নামত টকা খায় শৃংখল চলিহাই। কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে। লাচিত বৰফুকনৰ নামত বেপাৰ কৰে শৃংখল চলিহাই। লাচিত বৰফুকনৰ নামত বেপাৰ কৰে, ব্যৱসায় কৰে শৃংখল চলিহাই। টকাৰ বিনিময়ত মিয়াক আনকি থাকিবলৈ দিছে শৃংখল চলিহাই। এই যি মিয়াক খেদা অভিযান, তাৰ আঁৰত আছে কেৱল মাত্ৰ টকা খোৱা। শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি লাচিত সেনাৰ সেনাধ্যক্ষ অমৰ বৰুৱা। অমৰ বৰুৱাৰ ফালৰ পৰা কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে। শৃংখল চলিহাই বিজেপিৰ পৰা টকা খায়, শৃংখল চলিহা আহোম নহয়। শৃংখল চলিহাই যিমানেই ডাঙৰ ডাঙৰ কথা নকওক কিয়, শৃংখল চলিহা আহোম নহয়। শৃংখলে চলিহা উপাধি লিখে, শৃংখল আহোম নহয়। আহোমৰ নামত কলংক হৈছে শৃংখল চলিহা। লাচিত বৰফুকনৰ নাম ব্যৱহাৰ কৰি শৃংখল চলিহাই বৰ্তমান সময়ত বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে। লাচিত বৰফুকনক ব্যৱহাৰ কৰি শৃংখল চলিহাই ব্যৱসায় কৰিছে, বেপাৰ কৰিছে। আহোমৰ নামত কলংক শৃংখল চলিহা। মন্তব্য শুনাম পোনে পোনে কি কৈছে লাচিত সেনাৰ সেনাধ্যক্ষই, মন দি শুনক। শৃংখল চলিহা হয় কোন? অসমৰ বাবে হয় তেওঁ কোন? গতিকে মই এটা কথা এইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে শৃংখল চলিহা হ'ল বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ এজেণ্ট আৰু বিজেপিৰ এজেণ্ট। তেখেতে অসমৰ বিজেপিৰ এজেণ্ট হৈ পেলাই অসমখনক তেখেতে বিভ্ৰান্তিকৰণ সৃষ্টি কৰি আছে আৰু সম্পূৰ্ণ আমাৰ এই অসমৰ যিটো সাম্প্ৰতিক আমাৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি তেখেতে সৃষ্টি কৰা মূল নায়ক। আৰু মই তেখেতক ইয়াৰ পৰা এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ পৰিস্থিতি জটিলতালৈ তেখেতে নিব নালাগে। আৰু দ্বিতীয় কথাটো কৈছোঁ কি, তেখেতে অসমখনত বিজেপি এজেণ্ট হৈ পেলাই শিৱসাগৰৰ এই ৰাজনৈতিক পৰিৱেশটো যিটো তেখেতে সৃষ্টি কৰিবলৈ গৈ আছে, ইয়াত হিন্দু মুছলিম কৰি বিজেপি এজেণ্ট যে কৰি আছে, এইটো অসমৰ ৰাইজে এতিয়া তেখেতক ধৰা পেলাইছে। এতিয়া কথাটো হ'ল কি, বৰ্তমান সময়খনত প্ৰত্যেকটো কথাতে তেখেতে শৃংখল চলিহাই এই হেংদাংলুৰৰ কথা কয়, আহোমৰ কথা কয়। তেখেতে এটা একেবাৰে বিজতৰীয়া আহোম, তেখেতে আহোমৰ নামত তেখেতে কলংক, তেখেতে আহোম নহয়। তেখেতে অসমৰ এটা চলিহা উপাধিৰ এজন ব্যক্তি, যিটো আহোমৰ বাহিৰত। এতিয়া কথাটো হ'ল কি, তেখেতে এই আহোমৰ তেজকণ দেখুৱাই আহোমৰ গোটেই জাতিটোক বন্ধকত থৈ তেখেতে গোটেই অসম শিৱসাগৰৰ ৰাজনীতি কৰিছে। তেখেতে এই শিৱসাগৰৰ পৰা তেখেতে আমাৰ বিভিন্ন ধৰণৰ বীৰ লাচিত বৰফুকনৰ নামত তেখেতে বিভিন্ন ধৰণৰ টকা ঘটাৰ এটা আহিলা হিচাপে তেখেতে সংগঠনটো তেখেতে ব্যৱহাৰ কৰি আছে। তাৰ উদাহৰণ হিচাপে আপোনালোকক মই দুটা উদাহৰণ দিব বিচাৰোঁ। প্ৰথম কথাটো হ'ল কি, তেখেতে যোৱা বছৰৰ ইটাভাটাৰ পৰা মিয়া খেদা এটা আন্দোলন কৰিছিলে। মিয়া খান্দিম বুলি তেখেতে যদিও প্ৰতিশ্ৰুতি দি পেলাই অসমৰ আকাশ বতাহ কঁপাইছিলে, সেই সময়ত তেখেতে আমি দেখা পাইছিলোঁ যে অসমৰ বিভিন্ন এই ইটাভাটাত থকা মিয়া শ্ৰমিকসকলক খেদিম বুলি কোৱাৰ পিছত কিহৰ অংকৰ ভিত্তিত তেখেতে আকৌ পিছত সেই মিয়াসকলে সেই ইটাভাটাসমূহত কাম কৰিবলৈ সক্ষম হ'ল। এতিয়া কথাটো হ'ল কি, আমি নজনাকৈ থকা নাই তেখেতে কিমান বৃহত্তৰ এটা অংক কৰিবলৈ তেখেতে সেই তাৰ বিনিময়ত সেই মিয়াবিলাকক থাকিবলৈ দিছিল। এতিয়া কথা হ'ল কি, অসমখন তেখেতে ঠিকা লৈ দিছে নেকি?
অসমখনত তেখেতে ঠিকা ল'বৰ কাৰণে বিজেপি চৰকাৰৰ তেখেতে কিবা বনাই লৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাই পোহনীয়া কুকুৰতে তেখেতে পৰিণত হৈছে। কিয়নো আজি তেখেতৰ মুখত যিখিনি কথা ফুটি উঠিছে সেই সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাখিনি তেখেতে আজি চুটলিপিৰ মতে আজি আমাৰ আকাশপথে কোবাই আছে। মই এইকাৰণে ক'ব বিচাৰোঁ যে আহোম জাতিটোৱে তেখেতে শাস্তি দিব হৈ গ'ল, তেখেতে ঘৰত যাব হৈ গ'ল, তেখেতে ঘৰত ধৰি তেখেতক আটকাব হৈ গ'ল। এইকাৰণে হৈ গ'ল যে তেখেতে আহোম জাতিটোৰ নামত তেখেতে হেংদাং লৈ তেখেতে গোটেই অসমখনত তেখেতে নিজকে আহোম বুলি পৰিচয় দি পেলাই আমাক তেখেতে বেলেগৰ আগত আমাক হীনমন্যতা ভোগাইছে। যিটো তেখেতে মুছলিম আৰু হিন্দুৰ কথা কয়, আমি হিন্দু আৰু মুছলিমৰ পক্ষত নাই, আমি আছোঁ সম্পূৰ্ণ অসমীয়া জাতিৰ পক্ষত। আৰু এই অসমীয়া জাতিটোৰ পক্ষত থাকোঁতে যদি কোনোবা এজন ব্যক্তিয়ে আহোমৰ নাম লৈ পেলাই যদি তাত বিভ্ৰান্তিকৰ সৃষ্টি কৰে, তেখেতক কিন্তু উল্টাই আমি হেংদাঙে তাক দুচেৰা কৰিবলৈ আমি বাধ্য হ'ম। কিয়নো হেংদাঙৰ কোবটো তেখেতে বুজি পোৱা নাই এতিয়ালৈকে। হেংদাং ওলোৱাৰ পিছত সেই হেংদাঙে কিন্তু তেখেতৰ তেজ ল'বলৈ কিন্তু বাধ্য হৈ যাব। এইকাৰণে হ'ব যে অসমক আমি আহোম জাতি এতিয়া সূৰ্য বিজ্যত আৰু বীৰত্ব থকা এটা জাতি, যিটো 600 বছৰ ৰাজত্ব কৰিছিলোঁ, তেনেকুৱা জাতিয়ে আজি অসমখনত থাকি পেলাই একদম অসমৰ মূল স্তম্ভ শিৱসাগৰখনত তেখেতে বীৰ দবদবাই আছে আহোমৰ নামত। এইটো সম্পূৰ্ণ এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰিছে। আৰু একেদক অনাহোম এজন ব্যক্তি অসমৰ নাম লৈ থকাৰ কাৰণে আহোম জাতিটো সম্পূৰ্ণভাৱে শাস্তি বিহাৰটো কিন্তু আমাৰ অধিকাৰ আছে বুলি ভাবোঁ। আৰু এই যে যিটো আপোনাৰ মিয়া খেদা আন্দোলন ক'ব, মুছলিমৰ আন্দোলন কৰিব বুলি ক'ব, তেওঁ ঠিকা দি থোৱা নাই। যদি তেখেতৰ ইমান সদসাহস আছে তেতিয়াহ'লে তেখেতে তাত থকা মুছলিম কোনোবাই ঘৰত গ'লে তেখেতে কওকগৈ যে মই আহোম বুলি, তেখেতক তাত কচু কটা দিব সেই মুছলিমে। আৰু মই সেই মুছলিমৰ পক্ষত আছোঁ। কিয়নো সেই মুছলিম তেখেতে চলিহা বংশৰ আগত অহা মুছলিম, এইবিলাক থলুৱা মুছলিম হয়। এইবিলাক মুছলিমৰ ইতিহাস তেখেতে জানিব লাগিব, পঢ়িব লাগিব, ইতিহাস অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰাৰ পিছত এজন ব্যক্তিয়ে সেই তাৰ ওপৰত এটা বক্তব্য ৰখাটো ভাল। কিন্তু এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ মুখৰ কথাখিনি তেখেতে ইয়াত কৈ আছে, আৰু বিজেপিৰ যি চক্ৰান্ত শিৱসাগৰ সমষ্টিটো দখল কৰাৰ, এই দখল কৰাৰ চক্ৰান্তটোত কৰিবলৈ আমাৰ তেখেতে যাতে ঢাল হিচাপে ব্যৱহাৰ নকৰে তাক নাম সকীয়াই দিলোঁ। শৃংখল চলিহাই কৈ আছে হুছেইন আলী নামে সেইবিলাক বাংলাদেশী। শৃংখল চলিহাই যি ধৰণৰ কথা কৈছে মিয়া কিবা কিবি, আচলতে তেওঁ ককাক বিমলা প্ৰসাদ চলিহাই মিয়া যদি আনিছিলে তেওঁৱে আনিছিলে, তেওঁৱে পোষকতা কৰি তেওঁৱে আনিছে। তেওঁ আমাৰ উজনি অসমৰ পৰা তেওঁ কিন্তু নিৰ্বাচন জিকি যোৱা নাছিলে। শৃংখল চলিহা ককাকে কিন্তু উজনি অসমৰ পৰা মানে নিৰ্বাচন জিকি যোৱা নাছিলে। তেওঁ বদৰপুৰৰ পৰাইহে ইলেকশ্যন জিকি পিনি আপোনাৰ মুখ্যমন্ত্ৰী হৈছিলে। গতিকে সেইজনৰ নাতিনীয়েকে দম্ভ মাৰি মিয়া খেদাৰ নামত হেংদাং লোৱাৰ তেওঁৰ অধিকাৰ নাই। আমি লাচিতেনে দীৰ্ঘদিন ধৰি পেলাই অসমৰ বিভিন্ন অঞ্চলত থকা চৰ অঞ্চলত থকা বা আমাৰ মাজত থকা যিখিনি আমাৰ বংগীয় মুছলমান বুলি কয় বা আমাৰ থলুৱা মুছলমান। শৃংখল চলিহা হয় কোন? অসমৰ বাবে হয় তেওঁ কোন? গতিকে মই এটা কথা এইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে শৃংখল চলিহা হ'ল বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ এজেণ্ট আৰু বিজেপিৰ এজেণ্ট। তেখেতে অসমৰ বিজেপিৰ এজেণ্ট হৈ পেলাই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰি আছে। আৰু সম্পূৰ্ণ আমাৰ এই অসমৰ যিটো সাম্প্ৰতিক আমাৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি তেখেতে সৃষ্টি কৰা মূল নায়ক। আৰু মই তেখেতক ইয়াৰ পৰা এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ পৰিস্থিতি জটিলতালৈ যাতে নিব নালাগে। আৰু দ্বিতীয় কথাটো কৈছোঁ কি, তেখেতে অসমখনত বিজেপি এজেণ্ট হৈ পেলাই শিৱসাগৰৰ এই ৰাজনৈতিক পৰিৱেশটো যিটো তেখেতে সৃষ্টি কৰিবলৈ গৈ আছে, ইয়াত হিন্দু মুছলিম কৰি বিজেপি এজেণ্ট যে কৰি আছে, এইটো অসমৰ ৰাইজে এতিয়া তেখেতক ধৰা পেলাইছে। এতিয়া কথাটো হ'ল কি, বৰ্তমান সময়খনত প্ৰত্যেকটো কথাতে তেখেতে শৃংখল চলিহাই এই হেংদাং লোৱাৰ কথা কয়, আহোমৰ কথা কয়। তেখেতে এটা একেবাৰে বিজতৰীয়া আহোম, তেখেতে আহোমৰ নামত তেখেতে কলংক, তেখেতে আহোম নহয়। তেখেতে অসমৰ এটা চলিহা উপাধিৰ এজন ব্যক্তি, যিটো আহোমৰ বাহিৰত। এতিয়া কথাটো হ'ল কি, তেখেতে এই আহোমৰ তেজখন দেখুৱাই আহোমৰ গোটেই জাতিটোক বন্ধকত থৈ তেখেতে গোটেই শিৱসাগৰৰ ৰাজনীতি কৰিছে। তেখেতে এই শিৱসাগৰৰ পৰা তেখেতে আমাৰ বিভিন্ন ধৰণৰ বীৰ লাচিত বৰফুকনৰ নামত তেখেতে বিভিন্ন ধৰণৰ টকা ঘটাৰ এটা আহিলা হিচাপে তেখেতে সংগঠনটো তেখেতে ব্যৱহাৰ কৰি আছে। তাৰ উদাহৰণ হিচাপে আপোনালোকক মই দুটা উদাহৰণ দিব বিচাৰোঁ। প্ৰথম কথাটো হ'ল কি, তেখেতে যোৱা বছৰৰ ইটাভাটাৰ পৰা মিয়া খেদা এটা আন্দোলন কৰিছিলে। মিয়া খেদিম বুলি তেখেতে যদিও প্ৰতিশ্ৰুতি দি পেলাই অসমৰ আকাশ বঁটা কপাইছিলে, সেই সময়ত তেখেতে আমি দেখা পাইছিলোঁ যে অসমৰ বিভিন্ন এই ইটাভাটাত থকা মিয়া শ্ৰমিকসকলক খেদিম বুলি কোৱাৰ পিছত কিহৰ অংকৰ ভিত্তিত তেখেতে আকৌ পিছত সেই মিয়াসকলে সেই ইটাভাটাসমূহত কাম কৰিবলৈ সক্ষম হ'ল। এতিয়া কথাটো হ'ল কি, আমি নজনাকৈ থকা নাই তেখেতে কিমান বৃহত্তৰ এটা অংক কৰিবলৈ তেখেতে সেই তাৰ বিনিময়ত সেই মিয়াবিলাকক থাকিবলৈ দিছিল। এতিয়া কথা হ'ল কি, অসমখন তেখেতে ঠিকা লৈ দিছে নেকি? অসমখনত তেখেতে ঠিকা ল'বৰ কাৰণে বিজেপি চৰকাৰৰ তেখেতে কিবা বনাই লৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাই পোহনীয়া কুকুৰতে তেখেতে পৰিণত হৈছে। কিয়নো আজি তেখেতৰ মুখত যিখিনি কথা ফুটি উঠিছে সেই সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাখিনি তেখেতে আজি চুটলিপিৰ মতে আজি আমাৰ আকাশপথে কোবাই আছে। মই এইকাৰণে ক'ব বিচাৰোঁ যে আহোম জাতিটোৱে তেখেতে শাস্তি দিব হৈ গ'ল, তেখেতে ঘৰত যাব হৈ গ'ল, তেখেতে ঘৰত ধৰি তেখেতক আটকাব হৈ গ'ল। এইকাৰণে হৈ গ'ল যে তেখেতে আহোম জাতিটোৰ নামত তেখেতে হেংদাং লৈ তেখেতে গোটেই অসমখনত তেখেতে নিজকে আহোম বুলি পৰিচয় দি পেলাই আমাক তেখেতে বেলেগৰ আগত আমাক হীনমন্যতা ভোগাইছে।
যিটো তেখেতে মুছলিম আৰু হিন্দুৰ কথা কয়, আমি হিন্দু আৰু মুছলিমৰ পক্ষত নাই। আমি আছোঁ সম্পূৰ্ণ অসমীয়া জাতিৰ পক্ষত। আৰু এই অসমীয়া জাতিটোৰ পক্ষত থাকোঁতে যদি কোনোবা এজন ব্যক্তিয়ে আহোমৰ নাম লৈ পেলাই যদি তাত বিভ্ৰান্তিকৰ সৃষ্টি কৰে, তেখেতক কিন্তু উল্টাই আমি হেংদাঙে তাকে দুচেও ক'বলৈ আমি বাধ্য হ'ম। কিয়নো হেংদাঙৰ কোবটো তেখেতে বুজি পোৱা নাই এতিয়ালৈকে। হেংদাং ওলোৱাৰ পিছত সেই হেংদাঙে কিন্তু তেখেতৰ তেজ ল'বলৈ কিন্তু বাধ্য হৈ যাব। এইকাৰণে হ'ব যে অসমক আমি আহোম জাতি এতিয়া সূৰ্য বিজ্যত আৰু বীৰত্ব থকা এটা জাতি, যিটো 600 বছৰৰ ৰাজত্ব কৰিছিলোঁ, তেনেকুৱা জাতিয়ে আজি অসমখনত থাকি পেলাই একদম অসমৰ মূল স্তম্ভ শিৱসাগৰখনত তেখেতে বীৰ দবদবাই আছে আহোমৰ নামত। এইটো সম্পূৰ্ণ এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰিছে। আৰু একেদক অনাহোম এজন ব্যক্তিয়ে অসমৰ নাম লৈ থকাৰ কাৰণে আহোম জাতিটো সম্পূৰ্ণভাৱে শাস্তি বিহাৰটো কিন্তু আমাৰ অধিকাৰ আছে বুলি ভাবোঁ। আৰু এই যে যিটো আপোনাৰ মিয়া খেদা আন্দোলন ক'ব, মুছলিমৰ আন্দোলন কৰিব বুলি ক'ব, তেওঁ ঠিকা দি থোৱা নাই। যদি তেখেতৰ ইমান সদসাহস আছে, তেতিয়া তেখেতে তাত থকা মুছলিম কোনোবাই এঘৰত গ'লে তেখেতে কওকগৈ যে মই আহোম বুলি, তেখেতক তাত কচু কটা দিব সেই মুছলিমে। আৰু মই সেই মুছলিমৰ পক্ষত আছোঁ। কিয়নো সেই মুছলিম তেখেতে চলিহা বংশৰ আগত অহা মুছলিম, এইবিলাক থলুৱা মুছলিম হয়। এইবিলাক মুছলিমৰ ইতিহাস তেখেতে জানিব লাগিব, পঢ়িব লাগিব, ইতিহাস অধ্যয়ন কৰিব লাগিব। হ'লে অধ্যয়ন কৰাৰ পিছত এজন ব্যক্তিয়ে সেই তাৰ ওপৰত এটা বক্তব্য ৰখাটো ভাল। কিন্তু এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ মুখৰ কথাখিনি তেখেতে ইয়াত কৈ আছে, আৰু বিজেপিৰ যি চক্ৰান্ত শিৱসাগৰ সমষ্টিটো দখল কৰাৰ, এই দখল কৰাৰ চক্ৰান্তটোত কৰিবলৈ আমাৰ তেখেতে যাতে ঢাল হিচাপে ব্যৱহাৰ নকৰে, তাক নাম সকীয়াই দিলোঁ। শৃংখল চলিয়াই কৈ আছে হুছেইন আলী নামে সেইবিলাক বাংলাদেশী। শৃংখল চলিয়া হয় কোন? অসমৰ বাবে হয় তেওঁ কোন? গতিকে মই এটা কথা এইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, যে শৃংখল চলিয়া হ'ল বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ এজেণ্ট আৰু বিজেপিৰ এজেণ্ট। তেখেতে অসমৰ বিজেপিৰ এজেণ্ট হৈ পেলাই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰি আছে। আৰু সম্পূৰ্ণ আমাৰ এই অসমৰ যিটো সাম্প্ৰতিক আমাৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি তেখেতে সৃষ্টি কৰা মূল নায়ক। আৰু মই তেখেতক ইয়াৰ পৰা এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ পৰিস্থিতি জটিলতালৈ যাতে নিব নালাগে। আৰু দ্বিতীয় কথাটো কৈছোঁ কি, তেখেতে অসমখনত বিজেপি এজেণ্ট হৈ পেলাই শিৱসাগৰৰ এই ৰাজনৈতিক পৰিৱেশটো যিটো তেখেতে সৃষ্টি কৰিবলৈ গৈ আছে, ইয়াত হিন্দু মুছলিম কৰি বিজেপি এজেণ্ট যে কৰি আছে, এইটো অসমৰ ৰাইজে এতিয়া তেখেতক ধৰা পেলাইছে। এতিয়া কথাটো হ'ল কি, বৰ্তমান সময়খনত প্ৰত্যেকটো কথাতে তেখেতে শৃংখল চলিয়াই এই হেংদাং লোৱাৰ কথা কয়, আহোমৰ কথা কয়। তেখেতে এটা একেবাৰে বিজতৰীয়া আহোম, তেখেতে আহোমৰ নামত তেখেতে কলংক, তেখেতে আহোম নহয়। তেখেতে অসমৰ এটা চলিহা উপাধিৰ এজন ব্যক্তি, যিটো আমাৰ অসমৰ বাহিৰত। এতিয়া কথাটো হ'ল কি, তেখেতে এই আহোমৰ তেজখন দেখুৱাই আহোমৰ গোটেই জাতিটোক বন্ধকত থৈ তেখেতে গোটেই অসম শিৱসাগৰৰ ৰাজনীতি কৰিছে। তেখেতে এই শিৱসাগৰৰ পৰা তেখেতে আমাৰ বিভিন্ন ধৰণৰ বীৰ লাচিত বৰফুকনৰ নামত তেখেতে বিভিন্ন ধৰণৰ টকা ঘটাৰ এটা আহিলা হিচাপে তেখেতে সংগঠনটো তেখেতে ব্যৱহাৰ কৰি আছে। তাৰ উদাহৰণ হিচাপে আপোনালোকক মই দুটা উদাহৰণ দিব বিচাৰোঁ। প্ৰথম কথাটো হ'ল কি, তেখেতে যোৱা বছৰৰ ইটাভাটাৰ পৰা মিয়া খেদা এটা আন্দোলন কৰিছিলে। মিয়া খান্দিম বুলি তেখেতে যদিও প্ৰতিশ্ৰুতি দি পেলাই অসমৰ আকাশ বঁটা কপাইছিলে, সেই সময়ত তেখেতে আমি দেখা পাইছিলোঁ যে অসমৰ বিভিন্ন এই ইটাভাটাত থকা মিয়া শ্ৰমিকসকলক খেদিম বুলি কোৱাৰ পিছত কিহৰ অংকৰ ভিত্তিত তেখেতে আকৌ পিছত সেই মিয়াসকলে সেই ইটাভাটাসমূহত কাম কৰিবলৈ সক্ষম হ'ল। এতিয়া কথাটো হ'ল কি, আমি নজনাকৈ থকা নাই তেখেতে কিমান বৃহত্তৰ এটা অংক কৰিবলৈ তেখেতে সেই তাৰ বিনিময়ত সেই মিয়াবিলাকক থাকিবলৈ দিছিল। এতিয়া কথা হ'ল কি, অসমখন তেখেতে ঠিকা লৈ দিছে নেকি? অসমখনত তেখেতে ঠিকা ল'বৰ কাৰণে বিজেপি চৰকাৰৰ তেখেতে কিবা বৰ্ণা লৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাই পোহনীয়া কুকুৰতে তেখেতে পৰিণত হৈছে। কিয়নো আজি তেখেতৰ মুখত যিখিনি কথা ফুটি উঠিছে, সেই সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাখিনি তেখেতে আজি চুটলিপিৰ মতে আজি আমাৰ আকাশ বঁটা কোবাই আছে। মই এইকাৰণে ক'ব বিচাৰোঁ যে আহোম জাতিটোৱে তেখেতে শাস্তি দিব হৈ গ'ল, তেখেতে ঘৰত যাব হৈ গ'ল, তেখেতে ঘৰত ধৰি তেখেতক আটকাব হৈ গ'ল। এইকাৰণে হৈ গ'ল যে তেখেতে আহোম জাতিটোৰ নামত তেখেতে হেংদাং লৈ তেখেতে গোটেই অসমখনত তেখেতে নিজকে আহোম বুলি পৰিচয় দি পেলাই আমাক তেখেতে বেলেগৰ আগত আমাক হীনমন্যতা ভোগাইছে। যিটো তেখেতে মুছলিম আৰু হিন্দুৰ কথা কয়, আমি হিন্দু আৰু মুছলিমৰ পক্ষত নাই। আমি আছোঁ সম্পূৰ্ণ অসমীয়া জাতিৰ পক্ষত। আৰু এই অসমীয়া জাতিটোৰ পক্ষত থাকোঁতে যদি কোনোবা এজন ব্যক্তিয়ে আহোমৰ নাম লৈ পেলাই যদি তাত বিভ্ৰান্তিকৰ সৃষ্টি কৰে, তেখেতক কিন্তু উল্টাই আমি হেংদাঙে তাকে দুচেও ক'বলৈ আমি বাধ্য হ'ম। কিয়নো হেংদাঙৰ কোবটো তেখেতে বুজি পোৱা নাই এতিয়ালৈকে। হেংদাং ওলোৱাৰ পিছত সেই হেংদাঙে কিন্তু তেখেতৰ তেজ ল'বলৈ কিন্তু বাধ্য হৈ যাব। এইকাৰণে হ'ব যে অসমক আমি আহোম জাতি এতিয়া সূৰ্য বিজ্যত আৰু বীৰত্ব থকা এটা জাতি, যিটো 600 বছৰৰ ৰাজত্ব কৰিছিলোঁ, তেনেকুৱা জাতিয়ে আজি অসমখনত থাকি পেলাই একদম অসমৰ মূল স্তম্ভ শিৱসাগৰখনত তেখেতে বীৰ দবদবাই আছে আহোমৰ নামত। এইটো সম্পূৰ্ণ এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰিছে। আৰু একেদক অনাহোম এজন ব্যক্তিয়ে অসমৰ নাম লৈ থকাৰ কাৰণে আহোম জাতিটো সম্পূৰ্ণভাৱে শাস্তি বিহাৰটো কিন্তু আমাৰ অধিকাৰ আছে বুলি ভাবোঁ। আৰু এই যে যিটো আপোনাৰ মিয়া খেদা আন্দোলন ক'ব, মুছলিমৰ আন্দোলন কৰিব বুলি ক'ব, তেওঁ ঠিকা দি থোৱা নাই। যদি তেখেতৰ ইমান সদসাহস আছে, তেতিয়া তেখেতে তাত থকা মুছলিম কোনোবাই এঘৰত গ'লে তেখেতে কওকগৈ যে মই আহোম বুলি, তেখেতক তাত কচু কটা দিব সেই মুছলিমে। আৰু মই সেই মুছলিমৰ পক্ষত আছোঁ। কিয়নো সেই মুছলিম তেখেতে চলিহা বংশৰ আগত অহা মুছলিম, এইবিলাক থলুৱা মুছলিম হয়।
এইবিলাক মুছলিমৰ ইতিহাস তেখেতে জানিব লাগিব, পঢ়িব লাগিব, ইতিহাস অধ্যয়ন কৰিব লাগিব। એટલે অধ্যয়ন কৰাৰ পিছত এজন ব্যক্তিয়ে সেই তাৰ ওপৰত এটা বক্তব্য ৰখাটো ভাল। কিন্তু এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ মুখৰ কথাখিনি তেখেতে ইয়াত কৈ আছে আৰু বিজেপিৰ যি চক্ৰান্ত শিৱসাগৰ সমষ্টিটো দখল কৰাৰ, এই দখল কৰাৰ চক্ৰান্তটোত কৰিবলৈ আমাৰ তেখেতে যাতে ঢাল হিচাপে ব্যৱহাৰ নকৰে তাক নাম সকীয়াই দিলোঁ। শৃংখল চলিয়াই কৈ আছে হুছেইন আলী নামে সেইবিলাক বাংলাদেশী। শৃংখল চলিয়া হয় কোন?